নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু বহুত দিনৰ মূৰত আকৌ এটি ভিডিঅ' লৈ আহিলোঁ আপোনালোকলৈ আজি খুব হেপী কাৰণ মোৰ ইউটিউব চেনেলটো আজি মনিটাইজেশ্যনৰ কাৰণে এলিজিবল হৈছে আৰু টেঙাখাটত আহিয়ে দেখিলোঁ এটি খুব দুখ লগা দৃশ্য আজি দুদিনৰ আগতে প্ৰায় 17খনকৈ দোকান জ্বলি চাৰখাৰ হৈ গৈছে সঁচাকৈ দেখি খুব বেয়া লাগিল আৰু ঘৰলৈ আহি মোৰ সৰু পিক ফাৰ্মখন চাফা কৰিলোঁ আৰু এই পোৱালিকেইটা আজি প্ৰায় 20 দিনমান হৈছে আৰু 60 দিনৰ পিছৰ পৰা বিক্ৰীৰ কাৰণে উপযোগী হ'ব আৰু এয়া দ্বিতীয়বাৰ দিয়া পোৱালি আৰু এয়া মাক হয় প্ৰথমবাৰৰ দিয়া পোৱালি আমি নাৰাখিলোঁ দ্বিতীয়বাৰৰ দিয়া পোৱালি আমি 4টা ৰাখিছোঁ আৰু এয়া তৃতীয়বাৰৰ দিয়া পোৱালি আৰু আমাৰ ঘৰৰ মেকুৰী পোৱালিটো এনি টাইম ধেমালি মানুহ দেখিলেই মানে অকল ধেমালি কৰিব লাগে মোৰ চেনেলটো মনিটাইজেশ্যন এপ্লাই মই ৰাতিপুৱাই কৰিছোঁ আৰু এতিয়া সন্ধিয়ালৈ মই মাত্ৰ চেকহে কৈছে বা চেক কৰি চাইছোঁ কিমান কি হৈছে প্ৰথম আৰু দ্বিতীয় যিটো ষ্টেপ আছে এইটো অলৰেডি ডান হৈ গৈছে আৰু থাৰ্ড যিটো ৰিভিউ আছে ৰিভিউটো আণ্ডাৰ প্ৰগ্ৰেছত আছে আশা কৰোঁ এইটো সফলতা হয় আৰু আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ কাৰণে আজি মোৰ চেনেলটো ইমানখিনি আগবাঢ়িলে চ' সকলোকে ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ